নমস্কাৰ অসমীয়া বৰি পাকঘৰলৈ মই বৰ্ণালীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ মাজলৈ এটি ব্লগ লৈ আহিছো। ব্লগটো বনাইছে মোৰ ভণ্টি পল্লৱীয়ে। আচলতে ব্লগটো বনালে ভাদ মাহৰ 1 তাৰিখে, কিন্তু কিছুমান অসুবিধাৰ কাৰণে দিয়া দেৰি হ'ল। আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী পাকঘৰলৈ মই পল্লৱীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ব্লগ বনাম বুলি আহিছোঁ। ব্লগটোনো কেনেকৈ কি বনাওঁ আপোনালোকেও চাবচোন, শেষলৈকে ভিডিঅ'টো চাব। আজি হ'ল ভাদ মাহৰ প্ৰথম দিন, আৰু সেই ভাদ মাহৰ প্ৰথম দিনাখনৰ পৰাই গোটেই ভাদ মাহটোত আমাৰ ঘৰত ভাগৱত পাঠ কৰা হয়। আজি সেয়া মই গোসাঁই ঘৰলৈ আহিছোঁ। গোসাঁই ঘৰটো মই প্ৰথমে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। গোসাঁই ঘৰটো মই এতিয়া গোসাঁই ঘৰত সোমাম। গোসাঁই ঘৰত সোমাই গোসাঁই ঘৰ মচিম, চাকি বন্তি জ্বলাম। এতিয়া মই ৰাতিপুৱা গোসাঁই ঘৰলৈ আহিছোঁ। ভাবিলোঁ আপোনালোককো মই দেখাওঁ গোসাঁই ঘৰটো আমাৰ কেনেকুৱা হয়। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, আৰু সকলোকে ভাদ মাহৰ শুভকামনা জনালোঁ। আহকচোন মই গোসাঁই ঘৰলৈ যাওঁ। মই এতিয়া গোসাঁই ঘৰৰ দৰজাখন খুলিব লৈছোঁ। মই গোসাঁই ঘৰৰ দৰজাখন এয়া খুলি ল'লোঁ। গোসাঁই ঘৰৰ দৰজা খুলি লৈ পেলাই মই সেৱা এটা জনাই গোসাঁই ঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। তাৰ পাছতে মই গোসাঁই ঘৰখন অকণমান সাৰি লৈ পেলাই তাৰ পাছতে গোসাঁই ঘৰখন মচি ল'ম। গোসাঁই ঘৰত মই 2-3 মাহমান সোমাব পৰা নাছিলোঁ। ভাদ মাহৰ 1 তাৰিখে সোমাইছোঁ। আকৌ গাটো বেয়া হৈ থকাৰ কাৰণে মই গোসাঁই ঘৰত সোমাব পৰা নাছিলোঁ। গোসাঁই ঘৰখন সাৰিলোঁ, সাৰি লৈ পেলাই গোসাঁই ঘৰখন মচি ল'লোঁ। তাৰ পাছতে মই গোসাঁই ঘৰৰ চাকি গছ জ্বলাম, ধূপ জ্বলাম। মই গোসাঁই ঘৰত সোমাব নোৱাৰা কেইদিন মোৰ সৰু ল'ৰাটো আৰু এওঁ গোসাঁই ঘৰত সোমাই গোসাঁই ঘৰত চাকি জ্বলাইছিলে, গোসাঁই ঘৰ সৰা মোচা কৰিছিলে। মই এতিয়া গোসাঁই ঘৰত চাকি গছ জ্বলাই লৈছোঁ। গোসাঁই ঘৰত সোমোৱাৰ পাছত মনটো সঁচাকৈয়ে বহুত ভাল লাগে। যিমান দুখ নাথাকক কিয়ক মনত, যিমান মনটো বেয়া লাগি নাথাকক, গোসাঁই ঘৰৰ ভিতৰত সোমোৱাৰ পাছতে সকলোবোৰ দুখ পাহৰি যেন যাওঁ, এনেকুৱা অনুভৱ হয়। এতিয়া মই চাকি গছ জ্বলাই লৈ ধূপ জ্বলাই লৈ তাৰ পাছতে মই ঘোষা এটা গাই পেলাই সেৱা জনাম। এয়া মই এতিয়া ধূপ জ্বলাব লৈছোঁ। ৰাতিপুৱা আৰু গধূলি সদায়ে এনেদৰেই মই গোসাঁই ঘৰত চাকি জ্বলাওঁ। আজি ভাদ মাহৰ প্ৰথম দিন হয়। আজি ৰাতিলৈ আমাৰ ঘৰত ভাগৱত পাঠ কৰা হ'ব। আজি বুলিয়ে নহয়, গোটেই ভাদ মাহটোতে আমাৰ ঘৰত ভাগৱত পাঠ কৰা হয়। মই গোসাঁই ঘৰৰ চাকি জ্বলালোঁ। এতিয়া মই গোসাঁই ঘৰৰ পৰা ওলাই আহিছোঁ। আহকচোন আপোনালোকে আকৌ এবাৰ আমাৰ গোসাঁই ঘৰৰ ভিতৰখন চাব। আহক। মই গোসাঁই ঘৰত চাকি জ্বলালোঁ। গোসাঁই ঘৰত চাকি জ্বলাই গোসাঁই ঘৰলৈ যোৱা কাপোৰযোৰ সলাই এতিয়া মই ইয়াৰ পাকঘৰলৈ আহিছোঁ। পাকঘৰতো এতিয়া মোৰ বহুত কাম আছে। সন্ধিয়াকৈ ভকত মাতিছোঁ 4-5জনমান। তেখেতসকল আহিব। সন্ধিয়াকৈ মানে ভোজ হ'ব আমাৰ। ভোজৰ কাৰণে আনিলে বস্তু বজাৰ কৰি এয়া মই পাকঘৰতে ৰাখিছোঁ। সেইখিনি বস্তু ঠিক কৰোঁ। অকলে চববোৰ কামেই কৰিব লাগে। আহিব তথাপিও দুগৰাকীমানে সহায় কৰি দিবৰ কাৰণে দেৰিকৈ। এতিয়া মই পাকঘৰলৈ আহিছোঁ। আজি আমি দিনত একো নাই খোৱা, একো নাখাওঁ। আজি আমি দিনত একেবাৰে ৰাতি খাম। সেইকাৰণে আজি মই ভাত বনোৱা নাই। এতিয়া মই পাকঘৰলৈ আহি এয়া বস্তুবোৰ ঠিক কৰিব লৈছোঁ। চব্জিখিনি আনি থোৱা আছে, সেইখিনি ঠিক কৰোঁ। তাৰ পাছতে সন্ধিয়া ভকতক দিবৰ কাৰণে, চাহৰ লগত দিবৰ কাৰণে এটা পিঠা বনাম মই। পিঠাটো কেনেকৈ কি কৰি বনাওঁ দেখাম বাৰু আপোনালোকক, চাই থাকিব আপোনালোকে। বজাৰৰ পৰা অনা চব্জিখিনি মই অলপ সময় বাহিৰত ৰাখিছিলোঁ, তাৰ পাছতে ভিতৰলৈ আনি থৈছিলোঁ। এয়া মই এতিয়া গোটেই চব্জিখিনি এনেদৰে ভালকৈ সামৰি ৰাখিছোঁ। চব্জিখিনি সামৰি কৰি ল'লোঁ। তাৰ পাছতে এতিয়া মই পিঠাটো বনাম। পিঠাটো কি কেনেকৈ বনাম আপোনালোকে চাব। আহক মই পিঠাটো বনাওঁ। পিঠাটো মই বনাম চুজিৰে। সেইকাৰণে লৈছিলোঁ মই চুজি, লৈছিলোঁ চেনি, গাখীৰ লৈছিলোঁ, অকণমান ল'ম খোৱা চ'ডা, আৰু বেকিং পাউডাৰ লাগিব। এয়া বেকিং পাউডাৰ হয়।
আৰু লৈছিলোঁ ঘিউ অকণমান, ইলাচি 4টা লৈছিলোঁ। আৰু এই ষ্টেণ্ডডালতে মই সেই পিঠাটো বনাম। কেনেকৈ কি কৰি বনাইছিলোঁ আপোনালোকক দেখাম। মই চুজি লৈছিলোঁ 2 কাপৰ আধা লৈছিলোঁ, 2 কাপ লৈ পেলাই, আৰু আধা কাপ লৈছিলোঁ, 1/2 কাপ চুজি লৈছিলোঁ। এয়া চুজি লৈ আছোঁ মই, 1/2 কাপ চুজি ল'ম। তাৰ পাছতে সেই কাপটোৰে মই 1 কাপ চেনি ল'ম, চেনি 1 কাপ লৈছোঁ। আৰু সেই কাপটোৰে মই 2 কাপ গাখীৰো লৈছোঁ। মানে কাপটো সৰু কাৰণে মই গাখীৰখিনি ডাঙৰ কাপ এটাত ৰাখিছিলোঁ। এয়া অকণমান লৈছোঁ খোৱা চ'ডা, বেকিং পাউডাৰ ল'ম। বেকিং পাউডাৰ সৰু চামুচখনৰে প্ৰায় এচামুচেই হ'ব, মই ডাঙৰ চামুচ কাৰণে কমকৈ 2বাৰ দিছোঁ। তাৰ পাছতে এয়া মই গাখীৰ, এয়া ডাঙৰ কাপটোত লৈছিলোঁ কাৰণে 1 কাপ হৈছে ডাঙৰ কাপটোৰে, কিন্তু সেই চেনি দিয়া কাপটোৰে মই 2 কাপ গাখীৰ এনেদৰে ডাঙৰ কাপটো ৰাখিছিলোঁ। গাখীৰখিনি ঠাণ্ডা গাখীৰ হয়। এয়া গাখীৰ, গোটেই বস্তুখিনি মই এনেদৰে মিলাই লৈছোঁ। এনেদৰে মিলাই পেলাই আধা ঘণ্টা সময় ৰাখি থ'ব লাগিব। চুজিখিনিয়ে গাখীৰটো অকণমান শুহি ল'ব। আধা ঘণ্টা সময় এনেদৰে ৰাখি থ'ব লাগিব। প্ৰয়োজন হ'লে পাছত অকণমান গাখীৰ দিবলগীয়া হ'ব পাৰে। এয়া এনেদৰে মই গোটেইখিনি মিহলাই ৰাখিছোঁ। দৰকাৰ পৰিলে আধা ঘণ্টাৰ পাছত যেতিয়া মই আকৌ চাম, তেতিয়া গাখীৰ দিবলগীয়া হ'ব পাৰে। গাখীৰ অকণমান দিব লাগিবই ইয়াত, কাৰণ চুজিখিনিয়ে গাখীৰটো অলপ শুহি ল'ব। পিঠাটোৰ কাৰণে মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। আধা ঘণ্টাৰ পাছত বনাম মই, তেতিয়ালৈ চুজিখিনিয়ে অকণমান গাখীৰটো শুহি ল'ব। তাৰ পাছতে লাগিলে অকণমান পাছত গাখীৰ দিব লাগিব। এতিয়া মই চুজিখিনি তেনেদৰে ঢাকি ৰাখিছোঁ। আধা ঘণ্টাৰ পাছত বনাম। এতিয়া মোৰ আৰু 2টামান বাহিৰত কাম আছে, বিশেষকৈ কাপোৰবোৰ ভিতৰলৈ সোমোৱাবলৈ আছেই। বাহিৰৰ ৰ'দত দিয়া কাপোৰখিনি মই সোমোৱাই আনি লওঁ। তাৰ পাছতে তেতিয়ালৈ হৈ যাবগৈ আৰু মোৰ পিঠাটো বনাব পৰা। মই পিঠাটো বনাম, আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। বাহিৰৰ কামকেইটা আজৰি হৈ এতিয়া মই আকৌ পাকঘৰলৈ আহিছোঁ। পিঠাটো বনাব পৰা হৈ গ'ল আৰু এতিয়া মই পিঠা বনাম। পিঠাটোৰ মিশ্ৰণটোত অকণমান গাখীৰ দিব লাগিব। আহকচোন চাব আপোনালোকে। আধা ঘণ্টাৰ পাছত এয়া চুজিৰ মিশ্ৰণটো এনেকুৱা হৈ গ'ল। ইয়াত অকণমান গাখীৰ প্ৰয়োজন হ'ব। অকণমান গাখীৰ মই দি দিম। মিশ্ৰণটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, কাৰণ ষ্টেণ্ডডালত বেছিকৈ পাতল হ'লেও দিবলৈ বেয়া হ'ব, আৰু ডাঠ হ'লেও ভিতৰত পিঠাটো নিসিজিব। এনেদৰে অকণমান গাখীৰ মই দিলোঁ। তাৰ পাছতে মই পিচি ৰখা ইলাচি 4টা ইয়াত দি দিছোঁ, আৰু মই তাতে মই দি দিম এচামুচ ঘিউ। পিঠাটো হয়তো এনেদৰে সকলোৱে বনায়, কিন্তু সকলোৰে বনোৱা নিয়মবোৰ বেলেগো হ'ব পাৰে। মই এনেদৰে বনাওঁ কাৰণে আপোনালোকক দেখালেও মোৰ পিঠাটো কেনেকৈ বনাওঁ। আপোনালোকেও এবাৰ বনাই খাই চাবচোন, যিসকলে বনোৱা নাই। বহুত ভাল লাগে পিঠাটো খাবলৈ। এয়া মোৰ মিশ্ৰণটো পূৰা হৈ গ'ল। তাৰ পাছতে মই ষ্টেণ্ডডালৰ এই সাজকেইটাত অকণকৈ ঘিউ সানি লৈছোঁ। ঘিউখিনি সানি ল'লে তাত দিয়া মিশ্ৰণটো পিছত লাগি নধৰে। এনেদৰে সকলো সাজতে মই অকণমানকৈ আঙুলিৰে ঘিউ সানি লৈছোঁ। তাৰ পাছতে এনেদৰে চামুচখনৰে মই মিশ্ৰণটো ষ্টেণ্ডডালত দি গৈছোঁ। এয়া এনেদৰে দিব লাগে। এবাৰত 12টাকৈ পিঠা বনাব পৰা হয়। এয়া মই গোটেইকেইটা সাজতে মই দিছোঁ মিশ্ৰণটো। তাৰ পাছতে মই প্ৰেছাৰ কুকাৰত পানী দিম। প্ৰেছাৰ কুকাৰটোত পানী ষ্টেণ্ডডালৰ এই তলফালে যিটো সাজ আছে সেইডাল ডুব যোৱাকৈ দিব লাগে। ইমানখিনি পানী দৰকাৰ হয়। এই বস্তুটো অকণমানকৈ ডুব যোৱাকৈ পানীখিনি দিব লাগে প্ৰেছাৰ কুকাৰটোত। তাৰ পাছতে ষ্টেণ্ডডাল ভৰাই দি প্ৰেছাৰ কুকাৰ মই ঢাকোনখন লগাই দিম। এটা চিটি মাৰিব। চিটি মৰাৰ পাছত 5 মিনিট সময় ঠাণ্ডা হ'বলৈ দি পেলাই মই ঢাকোনখন আকৌ খুলি দিম। এয়া মই দিছোঁ প্ৰেছাৰ কুকাৰত ভৰাই থৈছোঁ। এটা চিটি মাৰিলে, চিটি মৰাৰ পাছত এয়া ঠাণ্ডা হ'লত মই চিটিটো যেতিয়া গৈছে, তাৰ পাছতে ষ্টেণ্ডডাল সাৱধানেৰে গৰম হৈ আছে, লাহেকৈ উলিয়াই আনিলোঁ। 5 মিনিট সময় মই ঠাণ্ডা হ'বলৈ দিম।
তাৰ পাছতে পিঠাখিনি উলিয়াম। এয়া ঠাণ্ডা হ'লত মই পিঠাখিনি এনেদৰে উলিয়াইছোঁ এটা এটাকৈ। ঠাণ্ডা হোৱাৰ কাৰণে বহুত ধুনীয়াকৈ ওলাই আহিছে। ইয়াতে দিওঁ বুলিলে আপোনালোকে চেৰি দিব পাৰে, দেখিবলৈ ভাল লাগে। মোৰ চেৰি নাছিল কাৰণে মই এনেদৰেই বনালোঁ পিঠাটো। এয়া মোৰ এভাগ বনাই হৈ গ'ল। তেনেদৰে মই গোটেই পিঠাখিনি বনাই পেলালোঁ। মোৰ 18টামান পিঠা হৈছিল নেকি, 1/2 কাপ চুজিৰে। এয়া মোৰ গোটেই পিঠাখিনি হৈ গ'ল বনাই। মোৰ পিঠা বনোৱা এতিয়া হৈ গ'ল। পিঠাখিনি বনাই হ'ল। এতিয়া মই বেলেগ কামত লাগি যাওঁ আৰু। ভকত আহি পাবহিয়ে। ভকত অহাৰ আগে আগে মই গাটো ধুই পেলাই আকৌ আজৰি হ'ব লাগিব। পিঠা দিম আৰু কালি লাডু দুটামান বনাইছিলোঁ, সেয়া লাডুৰ সৈতে ভকতক চাহ দিম আৰু। লাডুখিনি মই কেনেকৈ কি লাডু বনাইছিলোঁ মই ভিডিঅ'টো পিছত দিম, আপোনালোকক চাব বাৰু। সন্ধিয়া সময় গোঁসাই চাকি গছ মই জ্বলালোঁ। ভকতো এজন দুজনকৈ আহি পাইছেহি আৰু। এতিয়া ভকতে পিছত ভাগৱত পাঠ কৰিব। এতিয়া মই ভিতৰলৈ যাওঁ, ভিতৰৰ কামবোৰ কৰোঁ। ভিতৰত কি কি কৰিছোঁ সেয়াও মই দেখাই যাম বাৰু। ভকতসকলক চাহ দিবৰ কাৰণে এয়া বনাইছিলোঁ লাডু, আৰু এয়া পিঠা আৰু ৰসগোল্লা। ভকতসকলক এনেদৰে চাহ দিম মই ইয়াৰ লগতে। ইফালে মোৰ জাজনীয়ে চাহ বনাই আছে। তাই চাহ বনাই পেলাই ভকতসকলক এয়া চাহ দিব গৈছে আৰু। 2-4জনকৈ ভকত আহি আছে। এখেতসকলক প্ৰথমে চাহ দি লৈছে, আৰু কেইজনমান ভকত এতিয়াও অহা নাই, আহিব আৰু। তেখেতসকল অহাৰ পাছত তেখেতসকলক চাহ দিয়া হ'ব। আমি এতিয়া ভকতসকলক সেৱা জনাইছোঁ। তেখেতসকলে ভাগৱত পাঠ আৰম্ভ কৰিব। ভাগৱত পাঠ আৰম্ভ কৰাৰ আগতে আমি সেৱা জনাইছোঁ। সকলোৱে একেলগে সেৱা এটা জনাই ল'লোঁ। আৰু 2-4জন ভকত আহিবলৈ আছেই বাৰু। তেখেতসকলো আহিব লাহে লাহে। যিসকল আছে তেখেতসকলে বোলে আমি সোনকালে ভাগৱত পাঠ আৰম্ভ কৰোঁ। আমাৰ ভকত সেৱা কৰি হ'ল। ভিতৰলৈ আহিলোঁ। ভিতৰত আহি খুৰীহঁতে শাক চব্জি কাটি আছে। অকণমান সহায় কৰি দিয়াৰ লগতে এখন তামোলো খাই ল'লোঁ। কাৰণ তামোলখন হ'ল মোৰ প্ৰিয় আৰু মেইন বস্তু। এইফালে খুৰায়ে ভোজ বনাবৰ কাৰণে কেৰাহী পাতিছে, জুই জ্বলাইছে আৰু। আমি সকলোবোৰ চব্জি কাটি যোগাৰ কৰি দিলোঁ তেখেতসকলে বনাবৰ কাৰণে। এয়া ৰঙালাও, পটল, লাও সকলোবোৰ চব্জি কাটি যোগাৰ কৰি দিলোঁ। কলডিল, চয়াবিন 2খন ভাজি বনাব, এখন জ্বলা দি বনাব। আমাৰ এইফালে এখন জ্বলা ভাজিখন সকলোৰে প্ৰিয় হয়, আৰু জ্বলা ভাজিখন ভোজত থাকিবই থাকিব। এয়া ভাতো বনাই হৈ গ'ল। ইফালে খুৰা শহুৰে এয়া কেৰাহী পাতিছে, দাইলত তেল মাৰিবৰ হৈছে। ইফালে ভকতসকলে ভাগৱত পাঠ পঢ়িয়ে আছে, ভাগৱত পঢ়ি আছে। এয়া আমাৰ অকণমানি ভকত ইমনেও ভাগৱত শুনিছে বৰদেউতাকৰ কোচত বহি। সৰু ল'ৰা নাজানো কি বুজি পাইছে, সিও ধুনীয়াকৈ বহি ভাগৱত পাঠ শুনি আছে। ভকতসকলে ভাগৱত পাঠ কৰিছে। ময়ো মাজে মাজে আহি অকণমান সময় শুনিছোঁ, ভিতৰৰ কামবোৰো কৰিছোঁ। ইফালে ভ্লগটোৰ কাৰণে ভিডিঅ'ও বনাই আছোঁ। কামবোৰ হৈছেগৈ আৰু কৰি। ভকতসকলে এয়া ভাগৱত পঢ়ি আছে। মোৰ শাহুমা হয় এয়া। শাহুমাৰ বয়সো হৈছে, সেইকাৰণে তেখেত চকীখনতে বহিছে। অলপ অসুখীয়াও হয় মোৰ শাহুমা। তেওঁ মোৰ লগত নাথাকে যদিও আহিছিলে আমাৰ ঘৰলৈ ভাগৱত পাঠৰ কাৰণে। এয়া খুৰীমা আৰু শাহু সকলো বহি আছে। এয়া মোৰ জা হয়। সকলোৱে ভাগৱত শুনি আছে। ইফালে ভোজো বনাই হৈয়ে গৈছে বাৰু। এয়া দাইল বনাই হৈ গ'ল, ভাতো হৈ গ'ল। ভোজ বনাই হৈয়ে গৈছে আৰু ভাগৱতো সামৰিবৰ হৈছে আৰু। এয়া ভাজি বনালে, পনীৰ, ৰঙালাও, মিক্স চব্জি, আৰু এইখন জ্বলা ভাজিখন হয়। জ্বলা বহুত দিছে যেন পাইছোঁ, জলকীয়া। ভোজ বনাই হৈ গ'ল। ইফালে মই পাকঘৰতে পাপৰখিনিকে ভাজি দিলোঁ। মই পাপৰখিনি ভাজি সহায় কৰি দিলোঁ। ভিতৰতে পাপৰখিনি ভাজি দিলোঁ মই। ইফালে আমাৰ ভাগৱতো সামৰিছে।
ভাগত সামৰাৰ লগে লগে আমি আকৌ গৈ সেৱা এটা জনালোঁ। এয়া সেৱা কৰিব লৈছোঁ আৰু গোটেই মাহটোৱে আমাৰ ঘৰত ভাগৱত পাঠ চলি থাকিব। পাৰিলে মই মাজে মাজে আপোনালোকক আমাৰ ঘৰৰ ভাগৱত পাঠ সন্ধিয়া সময়ত কেনেদৰে ক'ৰ পৰা কেনেকৈ ভকতসকল আহে আপোনালোকক দেখাম। এয়া ভোজ খাবৰ হৈ গ'ল, সকলোৱে একেলগে বহি ভোজ খাইছে। অলপমান আন্ধাৰ হ'ল, সেইকাৰণে মই দুখিত। আকৌ মই কেতিয়াবা ভিডিঅ' বনালে ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব। আপোনালোকৰ মাজলৈ নতুনকৈ আহিছোঁ, মই প্ৰথম ভ্লগ বনাইছোঁ এইটো। এয়া মোৰ শাহুমায়েও ভাত খাব লৈছে আৰু লগতে মোৰ দেওৰ আৰু ভতিজাটোও বহিছে খাবৰ কাৰণে। সকলোৱে লগে ভাগে খাইছে আৰু এতিয়া মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগে মই আকৌ ভ্লগ বনাই আপোনালোকৰ মাজলৈ আনিম। এনেদৰেই মোক মৰম দি যাব আপোনালোকে। সকলোৰে খাই হৈছে আৰু তাৰ পাছতেই আমি খাবৰ কাৰণে বহিছোঁ। আমিও খাইছোঁ এতিয়া আৰু আমাৰ খাই হোৱাৰ পাছতেই ভকতসকল যাবৰ কাৰণে ভকত সেৱা জনালোঁ। ভকত বিদায় দিবৰ কাৰণে মই সকলোকে এখন এখন তামোল দি পেলাই ভকত বিদায় জনাইছোঁ আৰু আকৌ গোটেই মাহটো চলিবই যেতিয়া তেখেতসকল সদায় আহিবই আমাৰ ঘৰলৈ। ভাগৱত পাঠ গোটেই মাহটোতেই চলিব। যদি মই পাৰোঁ মাজতে আপোনালোকক আকৌ এদিন দেখাবলৈ চেষ্টা কৰিম বাৰু। মোৰ ভ্লগ মই আকৌ বনাম। আপোনালোকে মোক মোৰ ভ্লগবোৰ কেনেকুৱা হৈছে জনাব। বেয়া হ'লেও জনাব, ভাল হ'লেও মোক জনাব। আজিৰ আমাৰ ভাগৱত পাঠ সামৰিলে। আজিৰ কাৰণে সামৰিছে আৰু গোটেই মাহটোৱে চলি থাকিব ভাগৱত পাঠ। আজি ইমানতে ময়ো মোৰ ভ্লগটো সামৰিছোঁ। আপোনালোকে মোৰ ভ্লগটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ ভতিজা গুণগুণ হয়, তাই আপোনালোকক কিবা ক'ব। মোৰ বৰমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।